অসম চৰকাৰৰ ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ শিৱসাগৰত 3টা পোষ্ট ওলাইছে। এটা হ'ল ST প্লেনৰ বাবে ৰিজাৰ্ভেশ্যন, এটা ST হিলছৰ বাবে ৰিজাৰ্ভেশ্যন আৰু এটা আনৰিজাৰ্ভ। সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ পষ্টিং হ'ব শিৱসাগৰত 2টা আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত 1টা। প্ৰাৰ্থীসকল গ্ৰেজুৱেট হ'ব লাগিব, লগতে ৱৰ্ড, এক্সেল, ইণ্টাৰনেট, ইমেইল জনা হ'ব লাগিব। পোষ্টকেইটা চেংচন পোষ্ট, যাৰ গ্ৰেড পে' হ'ল 6,200 টকা, চেলাৰী পাব 14,000 টকাৰ পৰা 49,000 টকালৈকে। বয়সৰ ঊৰ্ধ্বসীমা হ'ল 38। SC আৰু ST 5 বছৰ এজ ৰিলেক্সেবল পাব আৰু কোনো ফিজ নাই। আপোনালোকে এপ্লাই কৰাৰ টাইমত কোনো ফিজ দিব নালাগে। আপোনালোকে যেতিয়া এপ্লাই কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মত সকলোবোৰ ডকুমেণ্ট সেল্ফ এটাচ কৰিব, লগতে এখন ফটো আপোনালোকে পেষ্ট কৰিব আৰু বাকী 2খন ফটো সেল্ফ এটাচ কৰি লগত বান্ধি দিব। লগতে আপোনালোকে যিটো খামত পঠিয়াব সেই খামত 10 টকীয়া ষ্টাম্প লগাই সেল্ফ এড্ৰেছ এটা এনভেলপ ভিতৰত সোমাই দিব। আৰু আপোনালোকে পঠিয়াব লাগিব এড্ৰেছটো হ'ল ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ শিৱসাগৰ, পোষ্ট অফিচ শিৱসাগৰ, পিন 785640, ফাৰ্ষ্ট ফ্ল'ৰ, চেণ্ট্ৰেল মাৰ্কেট, শিৱসাগৰ, অপজিট নিবেদন। আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো হ'ব, আপোনালোকে প্ৰথমে ৰিটেন হ'ব, ৰিটেনত পাছ কৰাৰ পিছত আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ডাইৰেক্ট জইনিং। চ' আপোনালোকে যেতিয়া ৰিটেন পাছ কৰিব, যেতিয়া আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব, তেতিয়া আপোনালোকে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টসমূহ আনিব পাহৰি নাযাব, মনত ৰাখিব। আৰু আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে বেছি পলম নকৰিব। 25 ছেপ্টেম্বৰৰ আগত আপোনালোকে ডকুমেণ্টসমূহ অফিচ এড্ৰেছত গৈ পোৱাকৈ পঠিয়াব লাগিব। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ অসমৰ সকলোৱে এপ্লাই কৰিব পাৰিব। চ' আৰু এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ দিওঁ, job.chakorionline.com এটা ৱেবছাইট, অফিচিয়েল ৱেবছাইট হয়, য'ত এই এডভাৰটাইজটোৰ লিংক আপোনালোকে দেখিবলৈ পাব। তাতে আপোনালোকে গৈ অৰিজিনেল এপ্লিকেশ্যনখন অৰ্থাৎ অৰিজিনেল ন'টিফিকেশ্যনখন চাই ল'ব আৰু অফিচিয়েল যিটো ৱেবছাইট সেইটো আপোনালোকে ভিজিট কৰিব। তাতে সকলো ধৰণৰ চাকৰিৰ খবৰ আছে, লগতে চৰকাৰী স্কিমৰ খবৰো আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।